আপুনি 3 বছৰৰ বাবে 9 লাখ টকাৰ পাৰ্সোনেল লোন ল'ব বিচাৰে নেকি? যদি বিচাৰে তেতিয়াহ'লে এই ভিডিঅ'টো চাওক, জানিব পাৰিব সকলো তথ্য। ভাৰতীয় ষ্টেট বেংকৰ পৰা গ্ৰাহকে 11.35% সুদৰ হাৰত ব্যক্তিগত ঋণ ল'ব পাৰে। কিন্তু ইয়াৰ বাবে আপোনাৰ ক্ৰেডিট স্ক'ৰ ভাল হ'ব লাগিব। ক্ৰেডিট স্ক'ৰ যিমানেই বেছি ভাল হ'ব সিমানেই সুদৰ হাৰ কম হ'ব। লগতে ক্ৰেডিট স্ক'ৰ কম হ'লে সুদৰ হাৰ বেছি হ'ব। যদি কোনোবাই 3 বছৰৰ বাবে ষ্টেট বেংকৰ পৰা 9 লাখ টকাৰ ব্যক্তিগত ঋণ লয়, তেন্তে প্ৰতি মাহে কিমান টকা EMI দিব লাগিব? আপোনাক জনাও যে ব্যক্তিগত ঋণৰ হিচাপৰ তথ্য অনুসৰি 11.35% সুদৰ হাৰত মাহিলী EMI হ'ব 29,614 টকা। EMI-ত সুদ আৰু মূলধন দুয়োটা পৰিশোধ কৰিব লাগিব। হিচাপ অনুসৰি 3 বছৰৰ বাবে 9 লাখ টকাৰ ব্যক্তিগত ঋণৰ সুদ হিচাপে মুঠ 1,66,113 টকা দিব লাগিব। অৰ্থাৎ সুদ আৰু মূলধনকে ধৰি মুঠ 10,66,113 টকা দিব লাগিব। জানি থোৱা ভাল যে ব্যক্তিগত ঋণৰ বাবে বিশেষ নথিপত্ৰৰ প্ৰয়োজন নহয়। কোনো নিশ্চয়তা দাৰৰ প্ৰয়োজন নাই। অৱশ্যে বেংকে RTR, 6 মাহৰ পে স্লিপ, 2খন পাছপোৰ্ট আকাৰৰ ফটো, ID প্ৰুফ আৰু আৱাসিক প্ৰমাণপত্ৰ দেখুৱাব লাগিব। ব্যক্তিগত ঋণ ন্যূনতম 6 মাহৰ ভিতৰত আৰু সৰ্বাধিক 72 মাহৰ ভিতৰত পৰিশোধ কৰিব লাগিব। বহুতে জানে যে যিসকলৰ দৰমহা কম তেওঁলোকে ব্যক্তিগত ঋণৰ বাবে আবেদন কৰিব পাৰে। ধৰি লওক কাৰোবাৰ মাহিলী দৰমহা 15,000 টকা। তেওঁ 50,000 টকাৰ পৰা আৰম্ভ কৰি 5 লাখ টকালৈকে সহজতে ব্যক্তিগত ঋণ লাভ কৰিব পাৰে। কিন্তু সাৱধান হ'ব লাগে যাতে EMI মাহিলী আয়ৰ 50%তকৈ বেছি নহয়। অৰ্থাৎ কাৰোবাৰ মাহিলী দৰমহা যদি 30,000 টকা হয় তেন্তে EMI-ত 15,000 টকাতকৈ বেছি হ'ব নোৱাৰে। ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে এটা লাইক কৰি দিয়ক, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।